মোক নেখালে মই খুৱাই দিম পানী লাগিব অকণমান খোৱা এতিয়া এয়া আমি এতিয়া হৰ্ষিতাক স্কুলত থ'বলৈ আহি আছোঁ ঘৰৰ পৰা স্কুল আপোনাৰ 4.5 কিলোমিটাৰমান হয় আজি তাই প্ৰথম এক্সাম তাকে আমি ভাবিলোঁ দুইজনে থৈ যাওঁ এনেই দেউতাকৰ লগতে আহে তাই সদায় আহি আছোঁ আমি হৰ্ষিতা ৰেলৰ কোচিং পাইছোঁ আহি আমি এতিয়া এইটো হৰ্ষিতাৰ স্কুলৰ ওচৰতে এটা ৰেলৰ কোচিং আছে ইয়াতে কেতিয়াবা আমাৰ দেৰি হৈ যায় স্কুল আহোঁতেও কেতিয়াবা ট্ৰেইন আহি যায় চলো এয়া স্কুলৰ পৰিৱেশ এয়া স্কুল স্কুলত আমাৰ হৰ্ষিতাহঁতৰ জুলনা আছে এয়া স্কুলৰ হয় পৰিৱেশটো এয়া আহি আছে এয়া আমাৰ গেটকিপাৰ আমাৰ হৰ্ষিতাহঁতে কথাই নুশুনে ঘপকৈ ওলাই যাবছোঁ এতিয়া মানে স্কুলত এক্সামত আমাৰ হৰ্ষিতাক এৰিলোঁ এৰি পেলাই গাৰ্জেনবিলাকৰ লগত আমি আম খাবলৈ বহিছোঁ আৰু কিন্তু পিহনা নাই কাৰণে আকৌ এখন বেলেগ ঘৰত আমি পিহনা বিচাৰি আহি আছোঁ গাৰ্জেনসকলে মিলি একেলগে আম খাবলৈ ষ্টাৰ্ট কৰিম আৰু কৰা নাইকিয়া আমাৰ কণমানিজনী এক্সাম আছে যে এক্সামত থৈ আহি পেলাই আমি সকলো গাৰ্জেণ্টে একগোট হৈ পেলাই আমি সকলোৱে আম খাম বৰ্ণালী বাইদেউ কিবা ক'বা নেকি কেনেকুৱা লাগে আমাৰ লগত থাকি কোৱা আকৌ বহুত আগৰ পৰা লগ পোৱাৰ নিচিনা লাগে ন কম দিনতে বহুতখিনি ফ্ৰী হ'লোঁ কিন্তু তোমাৰ কেনেকুৱা লাগে কোৱাচোন আজি চবকে ফ্ৰী অঁ সঁচা আৰু আমি এটা চিট খেলি আছোঁ ন আমি চব আৰু মানে এনেকৈ চিট খেলি থাকিলে এটা আন্তৰিকতাটো বাঢ়ি থাকে মাজে মাজে লগ পাওঁ এতিয়াতো অকল নাৰ্চাৰীৰে নাইকিয়া 1 2 4 চব একেলগে মাকবিলাক কৰোঁ মানে এটা ফ্ৰেণ্ডশ্বিপ ভালেই আৰম্ভ হৈছে ন এতিয়া আম খাবা কোনে তুমি আনিছা ন আম আমি এতিয়া আম খাই আছে আৰু এয়া সকলোৱে এয়া সকলো এইবিলাক গাৰ্জেণ্টৰ মানে আম খোৱা এটা কি কোৱা বহুত ধুনীয়া আম চাটনি বনাইছে অঁ হয় নেকি কোনে বনাইছে এতিয়া তেওঁকহে থেংক ইউ ক'ব লাগিব এইফালে আম আনিছে ন আপুনি আনিছিলে আৰু তোমালোক দেখোন সেইফালে আছে আম খাই কেনেকুৱা লাগিল কোৱাহি আকৌ ইমান ধুনীয়াকৈ খোৱালে আৰু কেনেকুৱা লাগিছে কোৱাচোন তোমাৰ বাৰু বাচ্চাটোক দি পেলাই আমাৰ লগত থাকি কেনেকুৱা লাগিছে কোৱা একদম বাই ভনী নিচিনা লাগিছে সদায় আহি একদম সঁচা ইমান ভাল লাগিছে আৰু আমাৰ স্কুলখন এনেও ফাৰ্ষ্টৰ পৰাই অকণ আৰম্ভ হৈছে বেলেগ স্কুলতকৈ আৰু অলপ ফাৰ্ষ্টৰ পৰাই চববিলাকক লগ পাইছোঁ তোমাৰ কোৱা না ল'ৰা ছোৱালীৰ লগত আমি সৰু ল'ৰা ছোৱালী হৈছোঁ আৰু তোমাৰ কোৱা তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে তুমি একেলগতে থাকোঁ মিলিজুলি সঁচা মানে হয় হয় স্কুল ছুটি হৰ্ষিতা প্ৰকাশ আজি এক্সাম শেষ হৰ্ষিতা বাই 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 অ' প্ৰকাশ আৰু এটা এক্সাম আছে অঁ আচ্ছা